এটা মই তোমালোকক ক'লো যে এটা তোমালোকৰ হাতত এৰিথমেটিক প্ৰগ্ৰেছন আছে তাৰ প্ৰথম টাৰ্মটো হ'ল 8 আৰু যদি গৈ তোমালোকে যোৱা এইটো A1 টাৰ্মটো হ'ল A টাৰ্মটো বা A1 টাৰ্মটো হ'ল 8 আৰু 100 নম্বৰ টাৰ্মটো হ'ল কিবা এটা নম্বৰ কোৱা 572 ওকে 100 নম্বৰ টাৰ্মটো 572 এতিয়া মই সুধিলো তোমালোকে যে এইটো D2 নাজানো একো নাজানো প্ৰথমটো জানো আৰু 100 নম্বৰটো জানো এতিয়া যদি এই গোটেইকেইটা নম্বৰ যোগ কৰা কিমান পাবা খালি তুমি জানা যে এইটো এৰিথমেটিক প্ৰগ্ৰেছন তুমি জানা যে এটাই কথা জানা যে 1 নম্বৰটো হ'ল 8 100 নম্বৰটো হ'ল 572 এতিয়া ইহঁতক যদি গোটেইকেইটা যোগ কৰো A1 A2 A2 প্ৰথম 100টা টাৰ্ম যদি যোগ কৰো কিমান হ'ব আৰু তুমি কি জানা প্ৰথমটো জানো কি জানো চাও বাৰু ইয়াতে লিখি লওঁ প্ৰথমটো জানো A হ'ল 8 লাষ্ট নম্বৰটো জানো সেইটো হ'ল 572 কেইটা আছে সেইটো জানো n মানে 100 আমি উলিয়াবলৈ কিমান হ'ব ইহঁতক যোগ কৰিম এই দুই নম্বৰ ফৰ্মুলাটো S100 will be n divided by 2 মানে 100 divided by 2 ব্ৰেকেটত ফাৰ্স্ট টাৰ্ম 8 প্লাস লাষ্ট টাৰ্ম 572 100 divided by 2 মানে 50 times 8 plus 572 মানে 600 হৈ গ'ল আৰু তোমাৰ 530 আৰু 3টা শূন্য 30000 গতিকে তোমালোকে এইটো যদি এইটো এনেকুৱা ধৰণৰ প্ৰবলেম থাকে যে প্ৰথমটো জানা লাষ্টৰটো জানা আৰু কেইটা টাৰ্ম আছে সেইটো জানা তেতিয়াহ'লে তোমালোকে যোগ কৰি এই ফৰ্মুলাটো ইউজ কৰি ফটো সেইটো সেকেন্ডটো ইউজ কৰি তাৰ যোগফলটো উলিয়াব পাৰিবা